হাই এভৰিৱান কেইদিনমান আগতে মই ইউজ কৰি থকা ফোনটো যেটো S21 FE তাৰে মাজত এডাল ডিসপ্লেত লাইন এডাল আহিলে সেইকাৰণে ভাবিলোঁ নতুন ফোন এটা কিনিব লাগে আৰু নতুন ফোনটো আহি পালে এতিয়া একেলগে আমি আনবক্সিং কৰিম যদিও মই নতুন ফোনটো ললোঁ মই আগৰ ফোনটো ঠিক কৰি ল'ম আজিকালি যেহেতু বহুতো অফিচিয়েল কাম কাজ ফোনটোৰ থ্ৰুৰে হয় সেয়েহে অফিচিয়েল ইউজ আৰু নিজৰ পাৰ্সোনেল ইউজৰ কাৰণে দুটা ফোনৰ দৰকাৰ হয় সেয়েহে মই 15,000 মান ৰেঞ্জৰ ভিতৰত এই M36 ফোনটোকে ল'লোঁ আহকচোন বক্সটোৰ ভিতৰত কি আছে চাই লওঁ এইখন ইউজাৰ মেনুৱেল এডাল USB-C to C কেবল দিছে আজিকালি বেছিভাগ ফোনৰ লগত চাৰ্জাৰ নিদিয়ে ইয়াতো দিয়া নাই লগতে এটা সিম এজেক্টৰ টুল আৰু ইয়াৰ ভিতৰত ফোনটোৰ এটা ফিজিক্যাল অভাৰভিউ দিছোঁ সোঁফালে দুটা সুইচ আছে এটা ভলিউমৰ কাৰণে আৰু এটা অন অফ সুইচটোতে ফিংগাৰপ্ৰিণ্ট সেন্সৰ আছে ওপৰৰ ফালে আছে এটা মাইক্ৰফোন বাওঁফালে আছে সিম ট্ৰে দুখন সিম লগাব পাৰি আৰু তলৰ ফালে আছে এটা মাইক্ৰফোন USB-C চাৰ্জিং পইণ্ট আৰু এটা স্পিকাৰ ফোনটোত এটাই স্পিকাৰ আছে অৰ্থাৎ ষ্টেৰিঅ' অপশ্যন নাই সন্মুখৰ ফালে আছে এখন 6.7 ইঞ্চ ছুপাৰ এমোলেড ডিসপ্লে ফোনটোৰ বেটাৰী কেপাচিটি হ'ল 5000 mAh অৰ্থাৎ নৰ্মেল ইউজত এটা দিন যাব বুলি আশা কৰিব পাৰি মই 8GB 128GB ভাৰ্চনটো লৈছোঁ আৰু মোৰ দাম পৰিছে 15,499 আৰু ফোনটোৰ কালাৰ হ'ল অৰেঞ্জ হেজ বুলি কয় এইটোক তিনিটা কালাৰত পায় মই এইটো কালাৰে প্ৰিফাৰ কৰিলোঁ এনিৱে আজিলৈ ইমানেই আছিলে থ্যাংক ইউ